হেল্ল' ৰাইজ নমস্কাৰ বলক আজি মোৰ সৈতে ম'ম' ডেটত যাওঁ আৰু ডিব্ৰুগড়ত পল্টন বজাৰত থকা প্ৰায়সকলে নিশ্চয় পাৰাদীপ খাইছে মই লৈছিলোঁ ভেজ ম'ম' ইয়াৰ ভেজ হওক নন ভেজ হওক প্ৰত্যেকটো বস্তুৱেই খাবলৈ খুব সোৱাদযুক্ত আৰু ম'ম'টো যে বিৰাট টেষ্টি আছিল আৰু খাই বৈ আহি এতিয়া যাওঁ বলক নতুনকৈ অসমত সমুক্তি লাভ কৰা বিশাল জনপ্ৰিয়তা লাভ কৰা ভাইমন্দা চাবলৈ আৰু এয়া গৈ পাই আমি টিকেট কৰি হলৰ ভিতৰলৈ সোমাই গ'লোঁ অসমৰ সুসন্তান পৰিচালক মুনীন বৰুৱা ডাঙৰীয়াৰ অসমীয়া চলচ্চিত্ৰ জগতলৈ যি অৱদান তাৰ বিষয়ে জানি সুখী হ'লোঁ আৰু কিছু আৱেগিকো হ'লোঁ সঁচাকৈ এখন খুব ভাল চিনেমা অসমীয়া চলচ্চিত্ৰৰ এনেকৈয়ে সমুক্তি লাভ কৰি থাকক এনেকৈ আগুৱাই গৈ থাকক আজিলৈ মৰমেৰে আদৰেৰে বিদায়